এতিয়া নেক্সট কুৱেশ্যন বৰ্তমান নৱপ্ৰজন্মই ইউটিউবৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ কথা চিন্তা কৰে, কিন্তু নৱপ্ৰজন্মৰ কেৰিয়াৰ গঢ়াৰ বাবে ইউটিউব ভৱিষ্যতলৈ ভাল প্লেটফৰ্ম হ'ব পাৰেনে? ইউটিউবৰ ভৱিষ্যত সম্পৰ্কে আপোনাৰ মতামত জনাব। চাওক কেছটো এতিয়া কি, ইউটিউব কি বুলি কওঁ এতিয়া, এণ্টাৰটেইনমেণ্ট এইটো এটা, ইউটিউব হওক ফেচবুক হওক, এই এণ্টাৰটেইনমেণ্টখিনি যদি আপুনি দি থাকিব পাৰে, যোগান ধৰি থাকিব পাৰে, আপুনি চলি থাকিব। যদি নোৱাৰা হৈ যায় আপুনি মাৰ খাই গ'ল। তো চেঞ্জ আনি থাকিব লাগিব, বুজি পাইছেনে? আপুনি ল'ব পাৰে আজি ইউটিউব নিজৰ কেৰিয়াৰ হিচাপে ল'ব পাৰে যদি আপোনাৰ টেলেণ্ট আছে। এনেকুৱা টেলেণ্ট থাকিব লাগিব আপোনাৰ যে মানুহক বহুত বেছি আকৰ্ষণ কৰিব পৰা। যেনেকৈ আমি যদি হিন্দী ইউটিউবৰ কথা কওঁ, যেনেকৈ বিবিকি ভাইন্স, তাৰপিছত আপোনাৰ ভুৱন বাম, এওঁলোকৰ বেলেগ এটা হেৰি আছে। তো ইউটিউব কৰি এওঁলোকে চলি যাব পাৰিব, চলি আছেও, বহু বছৰ হ'ল আজি তেওঁলোকে ইউটিউবৰ দুনিয়াতে আছে। তেনেকুৱা তো আপোনাৰ নিজা এটা পেশ্যন থাকিব লাগিব ইউটিউবক লৈ, বা এটা বেলেগ কিবা এটা থাকিব লাগিব, বুজি পাইছেনে? এনে আৰু সি পইচা কামাইছে, সি দুটামান ছাবস্ক্ৰাইবাৰ পাইছে, ময়ো আহি গ'লোঁ, তেনেকৈ নহ'ব। তো আশা কৰোঁ আপোনালোকৰ কুৱেশ্যনৰ অচমটকে কুৱেশ্যনৰ এনচাৰবিলাক পালে, অচমটকৰ দৰ্শকবিলাকে। তো আজিলৈ থেংক ইউ, নমস্কাৰ।